গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে ময়ো আছোঁ অনামিকা ইউটিউব চেনেলে সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাব পাৰে এখন দোকান নহয় দে এখন গুদাম হয় মানে একদম বস্তুবিলাক দেখিছে আপোনালোকে আৰু এয়া ফাইনেলি চাওক মই মানে সেই গুদামটোৰ পৰা বস্তু আচলতে আনিবলৈ গৈছিলোঁ এয়া চাব পাৰে বস্তু চিজিল কৰি আছোঁ মোৰ আগৰ ভিডিঅ'ত কোৱা গৈছে যোনসকলে মোৰ ভিডিঅ' চাই তেখেতলোকে গম পাব যে মই এখন নতুন দোকান ষ্টাৰ্ট কৰিছিলোঁ মোৰ নিজৰ ঘৰতে আৰু এয়া চাওক বস্তু আনিছিলোঁ মানে আজি তাৰ পৰা তো এতিয়া বস্তুবিলাক চিজিল কৰি আছোঁ আপোনালোকে চাব পাৰে এনেকৈ আৰু বস্তুবিলাক মানে যেনেকৈ তেনেকৈ থৈ দিছোঁ এয়া চাব পাৰে আপোনালোকে বস্তুবিলাক এনেকৈ থৈ দিছোঁ আৰু সেই আৰু ধুনীয়াকৈ আপোনালোকক দেখাইছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু লাষ্টত জনাবলৈ নাপাহৰিব যে মোৰ ভিডিঅ' চাই কেনে লাগে গাইজ যিহেতুকে মই কাইলৈ পূজা কৰিম মানে দোকানখন ল'ম বুলি ভাবিছোঁ যিহেতুকে পূজা কৰিম তাৰ কাৰণে ফ্ৰুটছ ল'বই লাগিব তো তাৰ কাৰণে এয়া পূজা বজাৰ কৰি আছোঁ মই এইবিলাক চাব পাৰে আপোনালোকে আমাৰ সোণাপুৰৰ বজাৰখন ইমান ধুনীয়া এয়া পাণ লৈছোঁ দোকানত লাগিব গতিকে পাণ লৈছোঁ আমাৰ ঘৰৰ গছৰ পাণটো অকণমান মানে শুকাই গৈছে তাৰ কাৰণে এয়া চাব পাৰে পাণ লৈছোঁ পাণখিনি বাবুৱে হিচাপ কৰি আছে পাণ লৈছোঁ আৰু লগতে যিহেতুকে ধূপ দিব লাগিব মানে নতুন লাগিব নতুন দোকান যিহেতুকে তাৰ কাৰণে ধূপ দিবৰ কাৰণে বস্তু লৈ আছোঁ আৰু ইম্পৰ্টেণ্ট দেই এইটো চাব পাৰে পে'মেণ্ট মানে গুগল পে' কৰি দিছোঁ আৰু এয়া চাওক মই ঘৰত যে আপোনালোকক ধুনীয়াকৈ দেখাম এখন ফটো লৈছোঁ যিহেতুকে সদায় তাক পূজা কৰিব লাগিব আৰু ধুনীয়াকৈ লৈছোঁ আৰু তাতে দিবলৈ এডাল মালাও ল'লোঁ এয়া আপোনালোকে চাব পাৰে ইমানেই ধুনীয়া চাবলৈ নহয়নে বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকক মই দেখাই আছোঁ দেই তো এয়া চাব পাৰিছে আপোনালোকে বজাৰ কৰিলোঁ বজাৰ মানে একদম একেদিন ৰেগুলাৰ বজাৰে কৰি আছোঁ আৰু বজাৰ কৰি হোৱাই নাই তো এতিয়া আপোনালোকক দেখাইছে কি বজাৰ কৰিলোঁ আৰু ঘৰলৈ যাওঁ কাইলৈ দোকান আচলতে অপেনিং কৰিম তাৰ কাৰণে এইবিলাক বস্তু ল'ব লগা হৈ আছে আপোনালোকক দেখাইছোঁ তো গাইজ আজি হৈছে নেক্সট ডে এয়া চাব পাৰে যোনে মোক হেল্প কৰি আছে মানে এডাল মালা গাঁঠিবলৈ দিছোঁ যিহেতুকে দোকানত লাগিব তাৰ কাৰণে আৰু এয়া চাব পাৰে পূজা দিম কাৰণে বস্তুবিলাক এনেকৈ থোৱা হৈছে আৰু ইয়াতে শৰাইখন দিম মানে মই আৰু আজি মই নিজেই বামুণ তেনেকৈ মতা নাই আৰু মই যিমানখিনি পাৰোঁ মানে যিখিনি কৰিব পাৰোঁ তো কৰোঁ আৰু মোক বহুত ভাল লাগে এনেকৈ পূজা কৰি গতিকে মই পূজা কৰি বহুত ভাল পাওঁ সেইকাৰণে মই নিজেই কৰিম আৰু আপোনালোকক দেখাই আছোঁ চাই থাকিব তো আমাৰ দোকানখন এতিয়া অপেন হ'ব আৰু বাবুৱে ইয়াত ধুনীয়াকৈ মালাডাল দিলে তাৰপিছত লগতে এয়া বিমল পাণ মছলা গাইছ আজিৰ পৰা তাক বিক্ৰী কৰিব লাগিব দোকানত আৰু এক দুই তিনি মোৰ নতুন এখন দোকান অপেনিং হৈছে আজি আৰু আশীৰ্বাদ কৰিব যাতে বহুত ভালকৈ চলে দোকানখন আজি পূজা কৰিছোঁ আৰু দেখাইছোঁ আপোনালোকক ধুনীয়াকৈ চাই থাকক তো গাইজ নতুন দোকান আৰু নতুন কাষ্টমাৰ মানে এখেত খুৰা আৰু খুৰাজনে দোকানখনত যাত্ৰা কৰিলে আৰু খুব ভাল লাগিলে মনটো লগতে বাবুৰ পৰা হাঁহি মুখত যিহেতুকে নিজৰ দোকান নতুন দোকান তাৰ কাৰণে আৰু আমাৰ কাৰণে লক্ষী কাষ্টমাৰ যিহেতুকে ফাৰ্ষ্ট কাষ্টমাৰ তেখেত আৰু এয়া নিৰ্মা ল'লে মানে এনেকৈ চিপছ ওলাই আছোঁ আৰু এয়া বাবুৱে ইয়াতে সজাই আছে চাওক গাইজ
যিহেতু শৰাই দিছোঁ তাৰ কাৰণে এতিয়া প্ৰসাদৰ কাৰণে যোগাৰ কৰি আছোঁ আৰু দোকানত যোনে আহিব তেখেতলোককে দিম আৰু এয়া আহিলে আহি পালে গাঁৱৰে খুৰীহঁত আৰু তেখেতলোকক এতিয়া প্ৰসাদ দিম তাৰ কাৰণে আৰু দোকানখন চাইছে নতুন বুলি সকলোৱে আৰু খুব ভাল লাগিছে বুলি কৈছে আৰু বিমলে ধুনীয়াকৈ প্ৰসাদ দি আছে আৰু মই ভিতৰৰ পৰা দি আছোঁ বাৰু আৰু ভাইটিকেইজন আহিছিলে আৰু ভাইটিকেইজন স্কুলৰ পৰা আহিছিলে সিহঁতকো প্ৰসাদ দিয়া হৈছে এয়া চাব পাৰে বিমলে ধুনীয়া কৰি প্ৰসাদ দি আছে সকলোকে তো গাইজ আপোনালোকে দেখা পাইছে মই দোকানখন আজি অপেনিং কৰিলোঁ ভাবিলোঁ যে ভিডিঅ'টো আজি কৰে ন তো কামবিলাক কৰি থাকোঁতে মানে বাহিৰত তেনেকৈ যোৱা নহয় গতিকে দোকানখন ভাবিলোঁ যে ঘৰতে দিওঁ নতুন এটা বিজনেছ ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ আপোনালোকৰ আশীৰ্বাদ কৰিব তো মই বহুত সুখ আৰু সেই আৰু ভিডিঅ'টো শেষলৈকে চাওকচোন বাৰু কি দেখাব পাৰোঁ আপোনালোকক দেখাই আছোঁ ধুনীয়া কৰি আৰু ইপিনে চাব পাৰে আপোনালোকে গাইজ এয়া হৈছে আইতা মানে আইতা ইফালে লগতে খুৰী আৰু সকলোৱে এনেকৈ ভাত খাই আছে আজি মোৰ দোকান লোৱা দিনতে আহিছে খুব ভাল লাগিছে মনটো এনেকৈ ভাত খাই আছে ইহঁতে আৰু আমি দেৰিকৈ খাম মানে কাৰণ আইতাহঁতক দি লৈছোঁ আগতে তো সেয়াই আৰু গাইজ আপোনালোকক দেখুওৱা হোৱা নাছিলে এয়া হৈছে বা আৰু এই বাগৰাকী ভাত খাই আছে এতিয়া আৰু বাৰ লগত আছে মানে জোন আছে আৰু বিমল আছে তো সেই একেলগে সিহঁতে ভাত খাই আছে তো গাইজ মই আকৌ আজি দোকানৰ পৰা ভিডিঅ'টো অন কৰিছোঁ কালি আৰু ভিডিঅ' কৰা নহ'ল ৰাতি বহুত হৈ গ'ল আৰু দিনটো বহুত মানে কাম চাম ওলালে সেইকাৰণে আৰু আপোনালোকক দেখাইছোঁ আলহীও আহিছিলে তাৰ কাৰণে আৰু এতিয়া মানে ভিডিঅ'টো এণ্ড কৰিব ওলাইছোঁ গোটেই ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ব্লগত আপোনালোকক লগ পাই আছোঁ চব আপোনালোকক ঠিক আছে আজিলৈ বাই বাই লাভ ইউ অল বাই বাই